সকলোকে মাছা টকছলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, ইতিমধ্যে 2018 চনৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ পাইছে। মই আজি আপোনালোকক জনাব বিচাৰিছোঁ কেনেকৈ মোবাইলৰ যোগেদি আপোনালোকে নিজৰ ভোটাৰ তালিকা ডাউনলোড কৰি ল'ব পাৰিব। তো বন্ধুসকল, প্ৰথমতে আপোনালোকে নিজৰ মোবাইলৰ পৰা ক্ৰম এপ্লিকেশ্যন, ক্ৰম ব্ৰাউজাৰটো ওপেন কৰিব। ক্ৰম ব্ৰাউজাৰৰ যিটো সাৰ্চ বাৰ আছে তাতে ভোটাৰ লিষ্ট অফ আসাম বুলি লিখি সাৰ্চ কৰিব। এনেকৈ ভোটাৰ লিষ্ট অফ আসাম বুলি লিখি সাৰ্চ কৰাৰ লগে লগে আপুনি একেবাৰে প্ৰথমতে চিফ ইলেক্টৰেল অফিচাৰ আসাম ceo.assam.nic.in এইটো এটা ৱেবছাইট। এইটো ৱেবছাইট খোল খাব আৰু এই ৱেবছাইটটো খোল খোৱাৰ লগে লগে আপোনালোকে এইটোত ক্লিক কৰি সোমাই যাব ভিতৰলৈ। এই ভিতৰলৈ সোমাই যোৱাৰ পাছত এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাব। তাতে যেহেতু আমি এতিয়া ভোটাৰ লিষ্ট ডাউনলোড কৰিম, যাৰ কাৰণে ইয়াতে ডাউনলোডছ ইলেক্টৰেল ৰোলছ PDF ফৰ্মেট। তো PDF ইলেক্টৰেল ৰোলছ ইয়াতে আমি প্ৰথমতে ক্লিক কৰি ল'ম। ক্লিক কৰাৰ পাছত এইটো পেজ খোল খাব। এই পেজটো খোল কৰাৰ পাছত আমি ইয়াতে নিজৰ জিলা সিলেক্ট কৰি ল'ব লাগিব। ইয়াতে বিভিন্ন জিলা আছে, যিটো জিলাৰ পৰা হয় সেইটো জিলাৰ পৰা সিলেক্ট কৰি ল'লে হ'ল। তো মই মোৰ ধুবুৰী জিলা প্ৰথমতে ইয়াতে বাছনি কৰি ল'লোঁ। এইটো উদাহৰণ হিচাপে, আচলতে ধুবুৰী জিলাৰ মানুহ নহওঁ। তো যি নহওক, তাৰপিছত ইয়াতে আছে select your LAC। তো ইয়াতে আমি টাচ কৰাৰ লগে লগে তো LACটো মই গৌৰীপুৰ দিলোঁ। গৌৰীপুৰ দিয়াৰ পাছত ইয়াতে আছে select your polling station, অৰ্থাৎ যিটো ভোট গ্ৰহণ কেন্দ্ৰত আপুনি ভোট প্ৰদান কৰে বা আপোনালোকৰ পৰিয়ালৰ অন্য সদস্যসকলে যিসকলৰ ভোট আছে তেওঁলোকে ভোট প্ৰদান কৰে, সেই পোলিং ষ্টেচনৰ অৰ্থাৎ ভোট গ্ৰহণ কেন্দ্ৰটো ইয়াতে বাছনি কৰিব লাগিব। তো ইয়াৰ পৰা মই যিকোনো এটাই লৈছোঁ, যিহেতু মই উদাহৰণ হিচাপে এক্সপ্লেইন কৰি আছোঁ। তো 20 নম্বৰ কেন্দ্ৰটো 763 গম্ভীৰ কাটা LP স্কুল, এইটো মই সিলেক্ট কৰিলোঁ। এইটো সিলেক্ট কৰাৰ পাছত ইয়াতে এটা কেপচা দেখিবলৈ পাইছে, প্লিজ ইণ্টাৰ ভেলিড কেপচা। তো এই কেপচাটো আমি ইয়াতে ইনচাৰ্ট কৰিব লাগিব। কেপচাটোত কি আছে, HQENVPX N ইৰ পিছত আছে V, তাৰপিছত কেপিটেল P, তাৰপিছত কেপিটেল X। এনেকৈ কেপচাটো যেনেদৰে দিয়া আছে, যিটো লেটাৰ স্মলত দিয়া আছে সেইটো স্মলতে দিব লাগিব, যিটো কেপিটেল লেটাৰত আছে সেইটো কেপিটেল লেটাৰত দিব লাগিব। এতিয়া যদিও দুটা লেটাৰৰ মাজত কিছু স্পেচ দেখিবলৈ পোৱা যায়, কিন্তু আমি ইয়াতে ইণ্টাৰ কৰোঁতে স্পেচ দিব নালাগে। কেপচা কোড ভৰোৱাৰ পাছত সাৰ্চ বটনত ক্লিক কৰিব লাগিব। এতিয়া ডাউনলোডিং হৈ আছে, দেখিবলৈ পাইছে অলৰেডি ডাউনলোড হৈ গ'ল। তো ডাউনলোড হৈ যোৱাৰ পাছত এই ভোটাৰ তালিকা চাব পাৰিছে, ভোটাৰ তালিকা 2018 ৰাজ্য অসম S3। ইয়াতে লিখা আছে আপোনাৰ বিধানসভা সমষ্টিৰ নম্বৰ, নাম আৰু সংৰক্ষিত স্থিতি। এই বিধানসভা সমষ্টিটো কোনো সংসদীয় সমষ্টিৰ অন্তৰ্গত নম্বৰ, নাম আৰু সংৰক্ষণ স্থিতি। তো ইয়াত বিভিন্ন ধৰণৰ তথ্য দিয়া আছে। সংশোধন বছৰ 2018, ভিত্তি তাৰিখ 01/01/2018। তো যি নহওক, ইয়াতে যিসকল ভোটদাতা 2018 বৰ্ষত ভোট প্ৰদান কৰিব পাৰিব, তেওঁলোকৰ নাম আৰু ঘৰ নম্বৰ সহ ফটো সহ ইয়াতে দিয়া আছে। তো এনেকৈ আপোনালোকে নিজৰ ভোটাৰ তালিকাখন ডাউনলোড কৰিব পাৰিব। তো আশা কৰিছোঁ আপোনালোকে এইটো ভিডিঅ'ৰ পৰা উপকৃত হৈছে। ভাল লাগিলে বন্ধুসকলৰ সৈতে আৰু আপোনাৰ অন্যান্য সম্পৰ্কিত মানুহৰ সৈতে নিশ্চয় ভাগ বতৰা কৰিব, শ্বেয়াৰ কৰিব। धन्यवाद। नमस्कार दोस्तों, 2018 का वोटर लिस्ट डाउनलोड करने के लिए पहले आप
नमस्कार दोस्तों। 2018 का वोटर लिस्ट डाउनलोड करने के लिए पहले अपने ब्राउज़र पर चीफ इलेक्टोरल ऑफिसर सर असम लिखकर सर्च कीजिए। सर्च करने के बाद सबसे पहले आपको एक वेबसाइट दिखेगा, चीफ इलेक्टोरल ऑफिसर असम CEO assam.nic.in। तो पहले आपको चीफ इलेक्टोरल ऑफिसर असम इस वेबसाइट के अंदर घुसना है और उसके बाद यह आपको दिखेगा PDF इलेक्टोरल रोल्स। तो PDF इलेक्टोरल रोल्स यहाँ क्लिक कीजिए। क्लिक करने के बाद कोई पेज खुलेगा। तो इस प्लेस में क्लिक करके अपना डिस्ट्रिक्ट चुन लीजिए। मैं अपना डिस्ट्रिक्ट अब मिसाल के तौर पर कामरूप मेट्रो सेलेक्ट कर रहा हूँ। उसके बाद सेलेक्ट योर LIC, यहाँ बहुत सारे LIC है, तो मैं अब गुवाहाटी वेस्ट सेलेक्ट कर लेता हूँ। तो फिर सेलेक्ट योर PS, इट मीन्स पोलिंग स्टेशन। तो यहाँ क्लिक करके मैं पश्चिम राम सारानी हाई स्कूल ये सेलेक्ट कर देता हूँ। तो सेलेक्ट करने के बाद तो ये आपको क्लिक कैप्चा कोड दिखेगा। तो ये पहले एक बार रिफ्रेश करने के बाद आप सीधा इस कैप्चा कोड को इस पर भर दीजिए। QGT तो कैप्चा कोड भरने के बाद सर्च कीजिए। तो सर्च किया मैंने, तो अब देखिए डाउनलोड हो रहा है, इधर डाउनलोड हो रहा है। तो ऑलरेडी डाउनलोड हो गया है। यह है 2018 का वोटर लिस्ट, हम देख सकते हैं 2018। तो कुछ इस तरह से आप अपने वोटर लिस्ट डाउनलोड कर सकते हैं और प्रिंट भी कर सकते हैं और अपना क्लाउड स्टोरेज पे स्टोर भी कर सकते हैं, ताकि ज़रूरत समय पर आप इसे डाउनलोड करके काम में लगा सकते हैं। तो उम्मीद है आपको वीडियो देख के अच्छा लगेगा। तो दोस्तों आज की वीडियो में बस इतना ही। अगर वीडियो अच्छा लगा तो अपने दोस्तों के साथ ज़रूर शेयर कीजिएगा। थैंक्स फॉर वॉचिंग। टू डाउनलोड draft voter list of 2018 of Assam, first you have to open your Chrome browser. After opening the browser, type on search bar voter list of Assam, then search. Then you will get see a website of Chief Electoral Officer Assam, the proper website. You have to click on it. Now select your district, Dhubri. Select your LIC, Bilashipara. Select your polling station. I am selecting one polling station, part number 16. Please enter valid CAPTCHA code. CAPTCHA is Z Z J O D
G P A. Show downloading. And this is the new voter list of 2018. You can see, and here you can find the voters of 2018. Hope you like the videos, and please share with your friends. Thank you.